মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 9 তোমালোকক মই আজি যৌগবিলাকৰ কেনেদৰে সংকেত লিখে তাকে জনাম। তোমালোকে মৌলবিলাকৰ নাম জানা। মৌল ধৰা হাইড্ৰজেনক এইচেৰে বুজোৱা হয়। তোমালোকে এইবিলাক জানা। হাইড্ৰজেন এতিয়া অক্সিজেন O হয়নে, ক্লৰিন C, কাৰ্বনক C, কেলছিয়ামক Ca এনেদৰে বুজোৱা হয়। এইবিলাক একতা মৌল হয়নে, এইবিলাক হৈছে মৌল। এইবিলাক হৈছে সব মৌল। এতিয়া আমি জানো যে যৌগ মানে আকৌ কি? যৌগ মানে হৈছে দুটা বা ততোধিক মৌল লগ লাগি এটা যৌগ গঠন হয়। এটা মৌল যোগ আন এটা মৌল লগ লাগি বা তিনিটা হ'ব পাৰে কেতিয়াবা, এনেকৈ মৌল তিনিটা লগ লাগি এটা কি গঠন কৰে? যৌগ গঠন কৰে। ইয়াত কেতিয়াবা দুটা মৌল থাকে, কেতিয়াবা তিনিটা মৌল থাকে। আজি তোমালোকক মই মৌলবিলাক লগ লাগি যৌগ গঠন হওঁতে সেই যৌগবিলাকৰ সংকেতবিলাক কেনেদৰেনো লিখে তাক জনাম। যেনে হাইড্ৰক্লৰিক এচিড, তোমালোকৰ নামটো জানা। হাইড্ৰক্লৰিক এচিডত দুটা বস্তু থাকে, হাইড্ৰজেন আৰু ক্লৰিন, আৰু সংকেতো দেখা যায় HCl। ইয়াত কেতিয়াও এনেকৈ লিখা নাযায় যে H2Cl বা HCl2 বা H3Cl4 এইবিলাক লিখা নাযায়। গতিকে দেখা যায় এই মৌল যৌগটো গঠন কৰোঁতে এই দুটা মৌল লগ লাগি এটা যৌগ গঠন হৈছে হাইড্ৰজেন আৰু ক্লৰিন। কেনেদৰেনো HCl হ'ল? কিয় H2Cl নহ'ল বা HCl নহ'ল? তাৰ মূল কাৰণটো হৈছে, প্ৰথমতে তোমালোকে এটা বস্তু জানিব লাগিব, সেইটো হৈছে জৈজতা। তোমালোকক পৰমাণু গঠনত গম পাইছা। পৰমাণু গঠনৰ আটাইতকৈ বাহিৰৰ কক্ষপথত যিটো ইলেক্ট্ৰন থাকে, যিমানটা ইলেক্ট্ৰন থাকে সেইটোক জৈজতা বুলি কোৱা হয়। হাইড্ৰজেনৰ বাহিৰৰ কক্ষপথত এটা ইলেক্ট্ৰন থাকে, গতিকে তাৰ জৈজতা 1। ক্লৰিনৰ জৈজতা সেইদৰে 1। গতিকে আমি কিদৰে লিখিম জানা? প্ৰথমতে হাইড্ৰজেন আৰু ক্লৰিন মৌল দুটা লিখি ল'ম। তাৰপিছত কি কৰিম? হাইড্ৰজেনৰ জৈজতাটো ক্লৰিনৰ কাষত লিখিম, ক্লৰিনৰ জৈজতাটো হাইড্ৰজেনৰ কাষত লিখিম। ইয়াত দেখা গ'ল দুয়োটাই 1, 1। গতিকে যিহেতু দুয়োটাই 1, 1, তাক সৰল কৰি 1, 1 নোহোৱা কৰি আমি HCl বনাই দিওঁ। HCl হিচাপে লিখা হয়। ঠিক একেদৰে হাইড্ৰজেন ছালফাইড মানে হাইড্ৰজেন আৰু ছালফাৰৰ এটা যৌগ। তাত কি মৌল থাকে? হাইড্ৰজেন মৌল আৰু ছালফাৰ মৌল। হাইড্ৰজেনৰ জৈজতা আগতে জানিলোঁ আমি 1। ঠিক একেদৰে মনত ৰাখিবা ছালফাৰৰ জৈজতা 2। গতিকে আমি H2S লিখিম। চোৱা, হাইড্ৰজেন আৰু ছালফাইড এই দুটা বস্তু লগ লাগি হাইড্ৰজেন ছালফাইড হয়। হাইড্ৰজেনৰ জৈজতা 1, ছালফাৰৰ জৈজতা 2। গতিকে হাইড্ৰজেন ছালফাইডৰ সংকেত হৈছে H2S। সেইদৰে এলুমিনিয়াম অক্সাইড, এলুমিনিয়াম আৰু কি আছে? অক্সিজেন আছে। এলুমিনিয়ামৰ জৈজতা 3টো লিখিম অক্সিজেনৰ তলত। অক্সিজেনৰ জৈজতা 2টো লিখিম ইয়াতে। গতিকে এলুমিনিয়াম অক্সাইডৰ সংকেত এইটো। কেলছিয়াম অক্সাইড, কেলছিয়াম Ca, অক্সাইড অক্সিজেন। কেলছিয়ামৰ জৈজতা 2, অক্সিজেনৰ তলত কাষত লিখিম। অক্সিজেনৰ জৈজতা 2, কেলছিয়ামৰ তলত লিখিম। গতিকে দুইটা 2টো আছে কাৰণে দুইটাকে আমি সৰল কৰি আকৌ লিখিব পাৰোঁ কেলছিয়াম অক্সাইড। তোমালোকে এনেদৰে চেষ্টা কৰা। এইটো হৈছে সৰল যৌগবিলাকৰ সংকেত লিখা নিয়ম।